নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কেতিয়া এপ্লাই কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে আজি এতিয়া এই ভিডিঅ'ত অতি কমকৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এডভাৰটাইজমেণ্টখন আহিছে ডিএমএৰ ফালৰ পৰা। ইয়াত গ্ৰেড 3 টেকনিকেলৰ পোষ্ট মুকলি হৈছে। ইয়াত টেকনিকেল পোষ্ট মুকলি হ'লেও কিছুমান পোষ্টৰ কাৰণে 12 পাছলৈকেও আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট বা এক্সপিৰিয়েঞ্চ বিচৰা নাই। দেখুৱাই আছোঁ কোনকেইটা পোষ্টৰ কাৰণে 12 পাছলৈকে আবেদন কৰিব পাৰিব। ডেণ্টেল চেয়াৰ ছাইট এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে 12 পাছ কৰিলেই আবেদন কৰিব পাৰিব আৰু ইয়াত দৰমহা দিব 14,000 পৰা 17,000 টকা আৰু লগত গ্ৰেড পে' দিব 5,600 টকা। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বা এক্সট্ৰা চাৰ্টিফিকেট বিচৰা নাই। 12 পাছ কৰিলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ পিছৰ পোষ্টটো হৈছে হেল্থ এছিষ্টেণ্ট কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ আৰু ইয়াত দৰমহা দিব 14,000 পৰা 17,000 টকা আৰু লগত গ্ৰেড পে' দিব 6,200 টকা। তাৰ পিছৰ পোষ্টটো হৈছে টেকনিকেল এছিষ্টেণ্ট। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বা এক্সট্ৰা চাৰ্টিফিকেট নালাগে। 12 পাছ কৰিলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত দৰমহা দিব 14,000 পৰা 17,000 টকা আৰু লগত গ্ৰেড পে' দিব 5,000 টকা। আৰু ইয়াত বয়স বিচাৰিছে যিসকল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ বয়স বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আৰু যিসকল OBC MOC কেটেগৰী তেওঁলোকৰ বয়স বিচাৰিছে 18 বছৰৰ পৰা 43 বছৰ বয়সলৈকে আৰু যিসকল SC ST তেওঁলোকৰ বয়স বিচাৰিছে 18 পৰা 45 বছৰ বয়সলৈকে আৰু যিসকল PWD কেণ্ডিডেট তেওঁলোকৰ বয়স বিচাৰিছে 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই পোষ্টটোৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 29 নৱেম্বৰৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 9 ডিচেম্বৰ 2024 আৰু এই এডভাৰটাইজমেণ্টখন ভিডিঅ'লৈ দি দিম আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।